নমস্কাৰ, হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আচলতে আজি মই কোনো ব্লগ বনোৱা নাই। আজি আমি দুটা টপিকৰ ওপৰত কথা পাতিম। ক্ষীণ মানুহ আচলতে কেনেধৰণে শকত হ'ব পাৰে আৰু শকত মানুহ কেনেধৰণে ক্ষীণাব পাৰে সেই বিষয়ত কথা পাতিম। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আচলতে কথা কেইটামান কৈ লওঁ। মই কোনো নিউট্ৰিশ্যনৰ বিষয়ে পঢ়া নাই বা কৰ্চো কৰা নাই। আচলতে মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে মই ক'ম আচলতে আপোনালোকক। আচলতে মই কি খাই আৰু কেনেধৰণে খাই আচলতে শকত হৈছিলোঁ সেই বিষয়ে ক'ম। আৰু কি কৰি বা কেনেধৰণৰ খাদ্য খাই মই আচলতে ক্ষীণ হৈছিলোঁ সেই বিষয়ে আপোনালোকক জনাম। আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে, নিশ্চয় আপোনালোকে উপকৃত হ'ব। Sorry, it's DJ. বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু প্ৰথমে আমি ক্ষীণ মানুহ কেনেধৰণে শকত হ'ব পাৰে সেই বিষয়ে কথা পাতি লওঁ। আচলতে মই প্ৰথমতে ক্ষীণেই আছিলোঁ, কেনেকৈ শকত হ'লোঁ আৰু কি খাই শকত হ'লোঁ সেই বিষয়ে কথা পাতি লওঁ। আচলতে মই ৰাতি এটা বাতিত আচলতে বুট আৰু বাদাম তিয়াই ৰাখিছিলোঁ আৰু ৰাতিপুৱা মুখ হাত ধুই প্ৰায় 6মান বজাতে সেইখিনি খাইছিলোঁ শুই উঠি ইমানটামান বাতিত। আপোনালোকে তেনেধৰণে খাব পাৰিব। আৰু 8মান বজাত মই ভাত খাইছিলোঁ। আপোনালোকে চাগে 8টা 8:30 বজাত ভাত হয়েই আমাৰ মানুহৰ ঘৰত। আচলতে আপোনালোকে ভাতে খাব। ভাত খোৱাৰ পিছতে আচলতে মই দুটা কল বা এগিলাচ জুচ খাবলৈ চেষ্টা কৰিছিলোঁ। আপোনালোকে তেনেকৈ ভাত খোৱাৰ পিছতে এটা কল বা দুগিলাচ জুচ বা দুটা কল তেনেকৈ খাবলৈ চেষ্টা কৰক। আচলতে আমাৰ কি হয়, ভাত আমি খাব নোৱাৰোঁ। আচলতে যিমান চেষ্টা কৰিলেও আমি খাব নোৱাৰোঁ, কিন্তু এটা এক্সট্ৰা টেষ্ট ল'লে মানে আমি খাব পাৰোঁ। আচলতে ভাতখিনি খোৱাৰ পিছত আমি এগিলাচ জুচ খাব পাৰিম, আচলতে পাৰোঁ, বা দুটা কল আমি খাব পাৰোঁ। এইটো এটা বেলেগ টেষ্ট পোৱাৰ কাৰণে আমি খাব পাৰোঁ। আপোনালোকে তেনেকৈ খাবলৈ চেষ্টা কৰক। আৰু আমি প্ৰায় 2 ঘণ্টা মূৰে মূৰে বা 3 ঘণ্টা মূৰে মূৰে আমাৰ খাই থাকিব লাগিব, তেতিয়াহে আমি শকত হ'ম। আৰু আপোনালোকে তেনেকৈ খাই থাকিব। মই প্ৰায় 11টামান বজাত কল খাইছিলোঁ, কেতিয়াবা দুটা কল বা এগিলাচ জুচ খাইছিলোঁ। আপোনালোকেও তেনেধৰণে দুটা কল খাওক বা এগিলাচ জুচ খাওক। আচলতে স্কুল কলেজ যোৱাবিলাকেতো জুচ চুচ খাব অসুবিধা হয়, টিফিন লৈ যাওক সিহঁতে। আচলতে কল বা আপেল বা ঘৰৰ আম, কঁঠাল যিয়ে নহওক লৈ যাওক, তেনেকৈ খাওক। আকৌ 1মান বজাতো আমাৰ ভাত খোৱা হয়েই সকলোৰে, বা স্কুল কলেজ যোৱাবিলাকেও টিফিন লৈ যাওক। তাত আচলতে ভাত যিমান পাৰে আপোনালোকে ভাত খাবলৈ চেষ্টা কৰক। মাছ মাংস থাকিলে মাছ মাংস বা ভেজিটেবল থাকিলে ভেজিটেবলে খাওক। খাই পেলাইও মই কোৱা ধৰণে এগিলাচ জুচ বা দুটা কল ভাত খোৱাৰ পিছতেই বা মিঠাই যিকোনো বস্তু আপোনালোকে খাবলৈ চেষ্টা কৰক। তেতিয়াহে আমাৰ আচলতে পেটৰ শক্তিটো আমাৰ বাঢ়িব। আচলতে তেতিয়াহে আমাৰ পেটটো অলপ বহল হ'বলৈ চেষ্টা কৰিব। নহ'লে আমাৰ পেটটো কি হয়, চেপ খাই থাকে। আচলতে ধেনা মানুহবিলাকৰ আমি খাব নোৱাৰোঁ। সেইকাৰণে আমি ভাত বা যিকোনো বস্তু খোৱাৰ পিছত আমি বেলেগ এটা বস্তু খালে মানে আমাৰ খাবলৈ ইচ্ছা যায়। আচলতে আমি খাব পাৰোঁ। তেনেধৰণে আপোনালোকে ভাত বা যি খোৱাৰ পিছতো বেলেগ এটা বস্তু খাবলৈ চেষ্টা কৰক। তেতিয়া খালে মানে আমাৰ পেটটোত অলপ প্ৰেছাৰ পৰে আৰু পেটটো অলপ ষ্ট'ৰ শক্তিটো অলপ বাঢ়ে মানে। তেনেধৰণে খাওক। আকৌ মই 4টামান বজাত মই কল খাইছিলোঁ, দুটা ডাঙৰ ডাঙৰ কল। আচলতে ইয়াতে সেইটো কল আমি অসমত পায় নে নাপায় নাজানো। কেজি 50 টকামান লয়। আচলতে কঠোৱা কলটো অমিতাৰ দৰে খাবলৈ টেষ্টলেছ, কিন্তু খাই ভালেই লাগে। খাব পাৰি বা খাবলগীয়া হৈছিলে, মই খাইছিলোঁ আচলতে। আপোনালোকেও তেনেধৰণে মালভোগ কল বা এনেকুৱা ধৰণৰ অলপ হেভি ৱেইট থকা কল খাওক আচলতে, বা ফল মূল খাওক, নহ'লে জুচ এগিলাচ খাওক। আকৌ ৰাতি আপোনালোকে যি পায় আচলতে 2 ঘণ্টা 3 ঘণ্টা মূৰে মূৰে খাই থাকক। আকৌ ৰাতি পাৰিলে ভাত খাওক। ভাত খোৱাৰ পিছতো আকৌ মই কোৱা ধৰণে এগিলাচ জুচ খাওক, নহ'লে দুটা কল খাওক। তেতিয়াহে আপোনালোকৰ পেটটো খোৱাৰ শক্তিটো বাঢ়িব আৰু আপোনালোকৰ ষ্ট'ৰ শক্তিটো বাঢ়িব আচলতে। আৰু এটা কথা মন কৰিবলগীয়া যে ৰাতি শোৱাটো যদি আপুনি ভাল নকৰে, তেতিয়া আপুনি শকত হ'ব নোৱাৰিব। আপুনি ৰাতি প্ৰায় 10টা বা 11টা, তাতকৈ বেছি ৰাতিলৈকে মোবাইল টিপি থাকি বা কিবা টোপনি ক্ষতি কৰি থাকিলে আপুনি শকত নহ'ব। শোৱাটো আমাৰ মেইন। আচলতে আমি 8 ঘণ্টামান শুবই লাগে, 6 ঘণ্টাৰ ওপৰতে প্ৰায় শুব লাগে। সেইকাৰণে আপুনি যিমান পাৰে শুবলৈ চেষ্টা কৰিব। ৰাতি টোপনি ক্ষতি কৰিলে কিন্তু আপুনি শকত হ'ব নোৱাৰিব। মেক্সিমাম আপুনি থাকে যদি 11টা বজালৈকে থাকিব লাগে, তাৰপিছত আপুনি শুই যাব লাগে আচলতে। আৰু তেনেকৈ কৰক, আপোনালোকে নিশ্চয় শকত হ'ব। পাৰিলে A to Z ভিটামিন টেবলেট খাওক,
বা ডাক্তৰক সুধি হ'লেও খাওক, সেইটো ডাক্তৰৰ পৰামৰ্শ লৈ পিনে খাব। এইটো যে ভিটামিনছ খাব পাৰিব, লিভাৰ টনিকো এটা লগত খাব পাৰে আপোনালোকে। মই তেনেকৈ খাইছিলোঁ আৰু সিমানেই। তেনেকৈ আপোনালোকে খাই থাকক। আৰু যদি শকত নহয় মোক ক'ব, শকত হ'বই আপোনালোকে, এটা ভাল ৰিজাল্ট পাবই। ব'লক তেতিয়াহ'লে আমি কেনেকৈ ক্ষীণ হ'ব পাৰোঁ সেই বিষয়ে কথা পাতি লওঁ। আচলতে ক্ষীণ হ'বলৈ হ'লে আপোনালোকে খোৱাটো কমাবই লাগিব আৰু অলপ এক্সাৰচাইজো কৰিব লাগিব, তেতিয়াহে আপোনালোকে ক্ষীণ হ'ব পাৰিব। পটককৈ ক্ষীণাবলৈ অলপ অসুবিধা, ক্ষীণাটো অলপ কঠিন আচলতে। আৰু আচলতে ৰাতিপুৱা শুই উঠি আপোনালোকে একাপ চাহ বা গ্ৰীণ টি লৈ লওক বা কফি লৈ লওক। খাই লোৱাৰ পিছতে আপোনালোকে অলপ দৌৰি আহক বা খোজকাঢ়ি আহক বা ফিজিকেল যিকোনো আপোনালোকে শাৰীৰিক ব্যায়াম কৰক, অলপ এক্সাৰচাইজ কৰক। আৰু তাৰপিছতে আপোনালোকে ব্ৰেকফাষ্টটো প্ৰায় 8-9টামান বজাত খাই আহে। ব্ৰেকফাষ্টটো কৰোঁতে আচলতে আপোনালোকে ভাতটো নাখাবই, ভাতটো কমাই দিয়ক একেবাৰে। ৰুটি 2খন বা ব্ৰেড 2খনেই খাওক। খোৱাটো একেবাৰে কমাই দিব লাগিব। চব্জি খাওক, লগত লাগিলে আপোনালোকে চালাড খাওক, তিয়ঁহ, গাজৰ এইবিলাকে চালাড বনাই লওক, তেনেকৈ খাওক। পেটটো ভৰি থাকিব আচলতে, এইবিলাক খালে মানে একো নহয়। এইবিলাক অলপ বেছি বেছি খাওক যদি আপোনালোকৰ বেছি ভোক লাগে। আচলতে যদি ভোক নালাগে, যদি আপুনি কণ্ট্ৰল কৰিব পাৰে, তেতিয়া আপুনি চাপাতি 2খনে খাই আপুনি থাকিব পাৰে অলপ চব্জিৰ লগত, তেনেকৈ খাওক। আকৌ যদি আপোনালোকৰ ভোক লাগে 11টামান বজাতে তেনেকৈ চালাড খাওক, নহ'লে এটা আপেল খাওক, নহ'লে একাপ চাহ, 2খন বিস্কুট খাওক, নিমখীয়া বিস্কুট, তেনেকৈ খাওক। মিঠা নাখাব, আচলতে মিঠা খোৱাটো ভাল নহয়, তেনেকৈ খাব পাৰে। আকৌ আপুনি 1-2টা বজাততো আমাৰ ভাত খোৱা হয়েই। আপোনালোকে ভাতটো পাৰিলে নাখাবই, 2খন শুকান ৰুটি খাওক বা চব্জি খাওক আৰু লগত চালাড খাওক। গাজৰ, তিয়ঁহ, বিটৰুট সেইবিলাক আপোনালোকে, বন্ধাকবি, তেনেকুৱা ধৰণৰ চালাড বনাই লওক, চালাড খাওক। নহ'লে আপোনালোকে আচলতে ভাতটো যিমানেই পাৰে কমাই দিয়ক। ভাতটো আগতে আপুনি 4 ভাগৰ এভাগহে খাওক, আগতে খোৱা 4 ভাগৰ এভাগ খাবলৈ চেষ্টা কৰক। ভেজিটেবল আৰু চালাডটো বেছিকৈ খাওক, তেতিয়াহে আপুনি ক্ষীণাব। আৰু তাৰপিছত আপোনালোকে 4মান বজাত আকৌ ভোক লাগিলে মানে তেনেকৈ আপেল এটা খাওক, নহ'লে চালাড বনাই থওক, চালাড খাওক, নহ'লে চাহ একাপ, বিস্কুট 2খন খাওক, তেনেকৈ খাব পাৰে। আকৌ ৰাতি আপোনালোকে 2খন ৰুটি খাওক, 2খন শুকান ৰুটি খাওক, অলপ চালাড খাওক বা ভেজিটেবল খাওক, তেনেকৈ খাব, তেতিয়াহে আপোনালোকে ক্ষীণাব পাৰিব। আৰু এক্সাৰচাইজ কৰিব লাগে আচলতে, জিমত গৈ অলপ এক্সাৰচাইজ কৰিলে মানে ভাল। ৰানিং বা জিমৰ কিছুমান এক্সাৰচাইজ কৰিব পাৰে, তেতিয়াহে আপোনালোকে ক্ষীণাবলৈ সহজ হ'ব আচলতে। আৰু তেনেকৈ ধৰণে ফ'ল' কৰক, নিশ্চয় আপোনালোকে ক্ষীণ হ'ব পাৰিব। আৰু এটা কথা, এই ভিডিঅ'টো আচলতে নৰ্মেল মানুহৰ কাৰণেহে বনাইছোঁ মই, যিসকলে আচলতে ঘৰতে থাকে, নৰ্মেল মানুহ যিবিলাকে জিম নকৰে, সিহঁতেহে এখন ডায়েট ফ'ল' কৰিব পাৰে। আচলতে জিম যোৱাসকলৰ কাৰণে বেলেগ, সিহঁতৰ খাদ্য তালিকা আচলতে বেলেগ হয়। আমাৰ আচলতে জিম কৰাসকলে আচলতে বেলেগ ধৰণৰ খাদ্য খাব লাগে। সিহঁতৰ বিষয়ে মই বেলেগ এটা ভিডিঅ' বনাম। ইয়াৰ পিছত নেক্সট ভিডিঅ'টো মই জিম যোৱাসকলে কি খাব লাগে আৰু কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে, কেনেকুৱা ধৰণৰ ডায়েট ফ'ল' কৰিব লাগে, সেই বিষয়ে বনাম। এইটো আচলতে নৰ্মেল মানুহৰ কাৰণেহে আচলতে। আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। যিসকলে শকত হ'ব বিচাৰিছে বা যিসকলে ক্ষীণ হ'ব বিচাৰিছে, তেখেতলোকক শ্বেয়াৰ কৰি দিয়ক। যদি অলপ হ'লেও উপকৃত হয়, তেতিয়া মোৰ ভিডিঅ'টো বনোৱা উদ্দেশ্যটো আচলতে সফল হ'ল বুলি ভাবিম। আৰু আগলৈ চাই থাকিব। নেক্সট ভিডিঅ'টো মই বডি বিল্ডিঙৰ ওপৰত বনাম, বডি বিল্ডিঙৰ ডায়েট কেনেকুৱা ধৰণৰ হয় এই বিষয়ে বনাম, চাই থাকিব। ধন্যবাদ।